ইউটিউবার পাগল হৈ গ'ল। Oh, no, 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 no. Welcome to my YouTube channel. Polok. আজি ৰবাব টেঙা খাম, ৰবাব টেঙা আপোনালোকে খাই থাকক পুৰা ৰবাব। আপোনালোকৰ ফালে কি কয় কমেন্ট কৰি জনাব। এইটো বেছি উৎপাত হৈ আছে এইটো। समझ रहे हो आप? টেঙা কবল না যা। सब यार 1 2 3 4 1 स्कोर से एक ज्यादा है ये काला पत्ता। इतो काला पत्ता तो माने की कम आरो ता কৈছো একটা ৰবাব টেঙা আনিব যাবলৈ হি না যায়। কি কম ইতে আপোনালোকে কমেন্ট কৰিব তলৰ বক্সত কৰিব লাগে মানুহ আৰু দে জলকীয়া নাই ৰগিলা। এইটো আমাৰ যে ভিডিঅ'ত চাই থাকে আপোনালোকে মেকআপ আৰ্টিষ্ট বঢ়িয়া লাগিছে। কেনেকুৱা লাগিছে? আৰু এইটো কৈ লাভ নাই। এইটো হৈছে কেমেৰামেন আৰু প্ৰডিউচাৰ দুটাই। এইটো আৰু আজি আমি মানে টেঙা খাবলৈ আহিছো একেলগে মানে যিবিলাকে গান বনাই এইকেইটা বেকগ্ৰাউণ্ডত থাকে আৰু কিবাৰ এডিটিং তো দেখাই দে। এডিটিং কো নহয় সেকেন্ড তোৰ এসিস্ট্যান্ট তো হুয়া মোৰ এসিস্ট্যান্ট কোন কালাইদা তো এয়া মোৰ মানে চাই দিলে কি হয় থু জবৰি যায়। আমাৰ ঔটেঙা গছ ঔটেঙা লগানা দেই তেৰি কানি আৰু নতুন সং এটা আহি আছে আপোনালোকৰ মাজত। কিবা এটা কৈ দে নতুন সঙৰ বিষয়ে। নাই এতিয়া নকওঁ, খবৰ পাবি। খবৰ পাবি মানে আৰু 3 দিন আৰু কেইদিন 3 দিন 3 দিনৰ পিছত 3 দিনৰ পিছত কিবা আমাৰ এই এডভাৰটাইজটো পাই যাব আৰু না। টেলাৰটো পাই যাব। টেলাৰটো আহি আছে আপোনালোকৰ মাজত। আমি টেঙাটো খাই লওঁ। মায়েৰে খাইলাম ৰে গো আজকে। কেনেকুৱা লাগিলে খাই? বহুত মস্তি। আৰু ইয়া খাই আছে তাৰ ঘাম চাম লাগিছে। বঢ়িয়া লাগিছে আজি। হাজি চামৰা ওলাই গৈছে। খাবলৈ হলে এই প্লেচটো বহুত ধুনীয়া, আপোনালোকে আহক। অলপ কৈ দিয়া কুখিনি। আমাৰ এই ভুগৰাম গাঁৱত ইঞ্জিনালাৰ কাষত সুমিত দৈমাৰী আৰু এনে গাঁৱত কাকুতি ডাঙৰীয়া বুলি মাতো। তেখেতৰ ঘৰত মানে লমা ওলমি লাগি আছে। পাবজি নিচিনাই টেংগো চাৰ্লি ইয়াত
মানে টেংগো চাৰিআলি শ্বুটিং হ'ব আপোনালোকে চাই থাকক লাষ্টলৈকে ভিডিঅ'টো আপোনালোকৰ ফালে গাহৰি মাংস কিমান চলি আছে 120 টকা কেজি আৰু ৰাইজক কিবা এটা কৈ দিয়ক নাই আমাৰ গাঁৱত কিনিবলৈ আহক 120 টকা মানে ৰাইজৰ ফালে কিমান দাম চলি আছে ক'ব দিয়ক ৰাইজৰ ফালৰ পৰা কি কম আৰু ৰাইজে গম পাব मैं क्या करूं फिर जॉब छोड़ दूं কণ্টেক্ট কৰিব লাগিব আমাৰ গাঁৱত কিবা আছে লাম্বুদা এইফালে আছে দেখাই দিয়ক পলাই দিয়া আপোনালোকৰ ঘৰত আহিলে টেঙাটো খাব পাব নে নাপাব পাব ন ফ্ৰীত মনোজ দা আপোনাৰ নিচিনা খাব নাজানে কিন্তু অকমান খাইছো আৰু দেই হলেও মাকা হাগা খাইছো অলপ জুলিকাটো ক'ত খুন্দিছিলে অলপ দেখাই দিয়ক মনোজ দা ইয়া আপোনাৰতো ডাঙৰ আমাৰতো সৰু কটলম আপুনি ফিল্ডত খাই আমি ঔটেঙা গছৰ তলত আৰু ইয়াত পথাৰৰ মাজত খাবলৈ চেষ্টা কৰিছো আপোনাৰ নিচিনা নহয় জানো ৰাইজ মনোজ ভাই ভিডিঅ'টো চাই চাগে আপোনালোকে যদি চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো পাই যাব চাব আৰু মাকা হাগা ডায়লগ এটা আছে আৰু আমাৰ ডাইলগটো যাবাইনো বগামুলা আমাৰ ডাইলগ পুৰা ওলাই গৈছে ইয়াৰ অলপ মোৰ ইমান নোলাই আৰু এক জাত আহি আছে কৰদৈ তো পুৰা গৰমৰ হৈ গ'ল গৈছে মোৰ মানুহজনী লৈ যাম মানুহজনী বঢ়িয়া লাগিছে জাগাখনৰ বঢ়িয়া প্লেচ আপোনাৰ কেনেকা লাগিল নাখালে যে আপুনি কিয় নাখালে আপুনি কিয় আপুনি কথা ক'ব নাজানে নেকি কিচাৰ পৰা হৈ আছে কিচাৰ পৰা হৈ আছে হ'ব দিয়ক পুৰা ঘাম চাম ওলাই গ'ল এতিয়া আপোনালোকে ভিডিঅ'টো কেনেকা পালে কমেণ্ট কৰিব আপোনালোকে বেয়া নাপাব এইটো অলপমান মানে কমিটি ধেমালি অলপ কৰিব চেষ্টা কৰিলো আমি দুইজন আৰু আছে এইফালে আছে আপোনালোকে বেলেগ বুলি নাভাবিব যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো টিপি দিব আজিলৈ ইমানেই আছিল বাই বাই যাবাইনো